নমস্কাৰ আজি আপোনালোকক এখন বৰ সুন্দৰ পাৰ্ক দেখুৱাব আনিছোঁ ভিডিঅ'টো চাই থাকক ইমান ধুনীয়াকৈ কি আছে সকলো দেখাই আছোঁ আৰু চাওক আপোনালোকক লৈ আহিছোঁ আমাৰ গোলাঘাট নগৰত এখন মানে বহুত অত্যাধুনিক এখন পাৰ্ক মুকলি হ'ল আচলতে জ্যোতিৰ্ময় উদ্যান আপোনালোকে দেখিছিলে হোৱাই আহোঁতে আৰু ইয়াত বহুত ধুনীয়া ধুনীয়া কিবা কিবি ব্যৱস্থাপনা কৰিছে আৰু খুব ধুনীয়া অৰ্গেনাইজ হয় আৰু ইয়াত নতুনত্ব কিবা কিবি বহুত আছে আপোনাৰ আজৰি পৰত আপোনালোকে ইয়াত আহিব পাৰিব আপোনালোকৰ কনমাইনটো লৈ ইয়াত আহিব পাৰিব আৰু আপোনালোকে ইয়াত খোৱাৰ কিবা কিবি ব্যৱস্থা আছে ভিডিঅ'ৰ লগত জড়িত হৈ থাকক সম্পূৰ্ণ আজি পাৰ্কখন আমাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মাননীয় মন্ত্ৰী অজন্তা নেওগ মহোদয়ে আচলতে অপেনিং কৰিছিল দেখিছে নহয় আৰু অপেনিং হৈছিলে 29 ডিচেম্বৰ 2023 চনত অপেনিং হৈ গৈছিল আৰু খুব সুন্দৰকৈ আচলতে ইয়াতে সজোৱা হৈছে গোটেই পাৰ্কখন বিশেষকৈ যিখিনি আমাৰ কণমানি শিশু আছে সেইসকলৰ কাৰণে আৰু ইয়াত মানে উমলিবৰ কাৰণে এয়া দেখিছে নহয় এয়া চাওক এয়া ইমান ধুনীয়াকৈ এইখিনি দেখিছে এইখিনি বনাই দিছে নতুনকৈ বনাই দিছে দেৱাল আছে দেৱালত চাওক ইমান ধুনীয়া পেইণ্টিংখিনি ইমান ধুনীয়াকৈ কৰি দিছে আচলতে যিখিনি শিশু আছে তেওঁলোক যেতিয়া আহিব মানে এটা মানে একচুৱেলি পৰিৱেশ এটা দিছে ইয়াত উমলিব যেতিয়া আহিব আচলতে যেতিয়া আপোনাৰ মানে শিশুটো আহে বা যেতিয়া আপুনি শিশুক লগত লৈ আহিব তেওঁলোকে এটা সুন্দৰ পৰিৱেশ পালে তেওঁলোকে আচলতে ভিতৰৰ পৰা এটা ফূৰ্তি কৰিব বিচাৰে আৰু ইয়াত আহিলে তেওঁলোকৰ যিখিনি কাৰ্টুন কেৰেক্টাৰ আছে তেওঁলোকৰ ছুপাৰ হিৰ' আছে সকলোখিনি আছে দেখিছেনে ছোটা ভীম আছে ডৰেমন আছে দেখিছে আপোনাৰ এইখিনি চব যিখিনি এইপিনে টম এণ্ড জেৰীটো গম পায় সকলোৱে মানে তেওঁলোক আছে আৰু দেখিছেনে আপোনাৰ দেখুৱালো চাওক ধুনীয়াকৈ যি আমাৰ জ্যোতিৰ্ময় পাৰ্ক ইয়াতে আৰম্ভ হৈ গ'ল গোলাঘাটত খুব ধুনীয়া মানে ইয়াত মানে অৰ্গেনাইজ কৰিছে আচলতে অৰ্গেনাইজ মিনছ কি ইয়াত বনোৱা হৈছে আৰু ইয়াত গ্ৰাছখিনি দেখিছেনে ইমান ধুনীয়াকৈ আৰু বিশেষকৈ মই কৈ আছোঁ আৰু ইয়াত মানে যোনে একচুৱেলি এইটো মানে কেয়াৰটেকাৰ হয় মই লগ পাইছোঁ বন্ধু অঞ্জনক কি খবৰ নমস্কাৰ ভাল হেপী নিউ ইয়াৰ আৰু প্ৰথমে মই চিনাকি কৰি দিছোঁ আমাৰ অঞ্জন বৰুৱা গোলাঘাটৰ হয় তেওঁ একচুৱেলি তেওঁ এই পাৰ্কখনৰ মানে তত্বাৱধানত আছে বৰ্তমান আৰু খুব মানে ধুনীয়া এখন পাৰ্ক ইয়াত একচুৱেলি মানে গিফ্ট বুলি ক'ব লাগিব গোলাঘাটবাসীৰ কাৰণে নহয় জানো আচলতে গোটেই পৰিকল্পনাটো হৈছে আমাৰ সন্মানীয় বিধায়িকা তথা অসমৰ বিত্তমন্ত্ৰী তেখেতৰ অজন্তা বাইদেউ তেখেতৰ গোটেইখিনি যিখিনি তেওঁৰ সপোন কণ কণ শিশুসকলক লৈ যিখিনি সপোন দেখিছিলে গোলাঘাটক লৈ যি সপোন দেখিছিলে তাকে বাস্তৱায়িত ৰূপত প্ৰকাশ কৰি তেওঁ দিছে আৰু কণ কণ শিশুসকলে যথেষ্টখিনি ভাল পাইছে ইয়াত আহি পেলাই আচলতে ভাল লাগিছে মানে মানে এইখিনি আচলতে মই এটা কথা সুধোৱে অঞ্জন মানে এই ইয়াতে যিটো গ্ৰাছ দেখিছো আচলতে মই এই গ্ৰাছটো আগতে গোলাঘাটত দেখা নাছিলো এইটো কি গ্ৰাছ হয় এইটো আচলতে এইটো কমপ্লিটলি বাহিৰৰ পৰা অনা হৈছে ন ইয়াত মানুহ বহিব পাৰিব নি নোৱাৰে নহয় একচুৱেলি বহাৰ আমি মানে কণ কণ শিশুসকলৰ কাৰণে উপযোগী কিন্তু ডাঙৰ মানুহ বহিলে দিয়কচোন অকমান বেয়া লাগে গম পাইছো আচলতে এইটো ডেকৰেশ্যনৰ কাৰণে অলপ ভাল লাগে আমি যিহেতু কলিকতাৰ পৰা আনিছো এইটো কোৰিয়ান গ্ৰাছ মানে নৰ্মেল কাৰ্পেট গ্ৰাছ নহয় মানে নৰ্মেলটো নহয় এইটো আনিব লগতে খেলিবা ঘূৰাই দিওঁ ইয়াত দেখিছেনে এনেকে আপোনালোকে ঘূৰাই দিব পাৰিব আৰু লগত লৈ আহিব পাৰিব আপোনালোকৰ শিশুসকলক আচলতে শিশুসকলে আৰু এটা কথা কৈ থৈ দিওঁ এইবোৰ আচলতে শিশুসকলৰ বাবে মানে ব্যৱহৃত আৰু তেওঁলোকৰ বাবে স্পেচিয়েলি বনোৱা হৈছে মানে যাতে গাৰ্জেনবোৰ আহি নেখেলে আপোনালোকে নেখেলে ভাবি মই কৈ দিছোঁ বহুত দেখো কেতিয়াবা এইখিনি আচলতে কি হৈছে ইয়াৰ ভয়ৰ মানে ক্ষমতাটো আচলতে শিশুসকলৰ বাবে আছে আৰু লগতে দেখিছোঁ নহয় আৰু যদি এইটো কি এইটো লুডু খেলিব দিয়া হৈছে এইটো লুডু লুডুটো এনেকুৱা হৈছে আকাশৰ পৰা গুটিটো পৰি গৈছে লুডু গোলাঘাটত মানে একদম ওপৰৰ পৰা পৰিছে দেখিছেনে মানে ছটা ভীমে পেলাই দিলে লুডুটো ইয়াত আৰু ইয়াত সোমাই গৈছে মাটিৰ তলত আৰু এটা মাজতে কৈছো ইয়াতে যিখিনি প্লে ইকুইপমেন্টছ আছে আমাৰ তাৰ তলত যিটো এইটো দেখিব পাইছা এইটো এটা ৰাবাৰ কোটেড হয় এইটো নহয় এইটো 25 mm ৰাবাৰ আছে যাতে কামখন শিশুসকলে পৰিলেও দুখ নাপায় আঘাত নাপায় অঞ্জন এই ফুড কোৰ্টো আছে নেকি লগতে ইয়াতে এটা আমাৰ কেফেটেৰিয়া আছে আৰু সুন্দৰভাৱে কেফেটেৰিয়াটো আমি পৰিচালনা চলাই থকা হৈছে ন ঠিকে আছে আৰু আপোনালোকে যেতিয়া মানে শিশুৰ লগত আহিব সন্ধিয়া পৰত বিশেষকৈ মানে ইয়াৰ ডেকৰেশ্যনটো চাবৰ কাৰণে আপোনালোকে সন্ধিয়া আহিলে বেছি মানে ধুনীয়াকৈ দেখা পাব গম পাব মানে উজলি উঠিছে আচলতে লাইটছ ইফেক্টখিনি পাব মানে লাইটছ ইফেক্টখিনি আচলতে পাৰ্কৰ আপুনি সন্ধিয়া পৰত যেতিয়া আপোনালোকে অফিচ ব্যৱসায় য'ৰ পৰা আপুনি মানে সন্ধিয়া পৰত অকণমান আমাক সদায় ফ্ৰী লাগে আৰু সেই ফ্ৰীখিনি আমি আচলতে ইয়াত উপভোগ কৰিব পাৰিম আৰু আহোঁতে খোৱা জুতিটো লাগে আৰু আপোনালোকে খাব আহিব পাৰিব আৰু লগতে মই সেইপিনে এবাৰ লগাই দিছোঁ জ্যোতিৰ্ময় শিশু উদ্যানৰ গোটেই ইতিহাস এতিয়া জ্যোতিৰ্ময় শিশু উদ্যান এটা আচলতে হৈছিলে আপোনালোকে আহিলে ইয়াত ধুনীয়াকৈ পঢ়িব পাৰিব দিয়া আছে ধুনীয়াকৈ সুন্দৰ আপোনালোক দেখুৱাই আছোঁ আচলতে ইয়াত এয়া দেখিছেনে ভাৰতৰ স্বাধীনতা সংগ্ৰামত গোলাঘাটৰ অৱদান সম্পূৰ্ণ লিখিছিল আচলতে তেওঁলোকৰ কথা ইয়াত সম্পূৰ্ণকৈ দি থৈছে আৰু এইপিনে দেখুৱাই আছোঁ চাওক আহক কিছুমান প্ৰতিমূৰ্তি ইয়াতে মই দেখা পাইছোঁ বিশেষকৈ গোলাঘাটৰ প্ৰথমে আছে আমাৰ দেখাইছোঁ শ্বহীদ কমলা মেৰী দেখিছেনে গোলাঘাট জিলাৰ বোকাখাট অঞ্চলৰ ওপৰ টেমেৰা গাঁৱত জন্মগ্ৰহণ কৰিছিল কমলা মেৰীয়ে 42 বিপ্লৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল
আৰু কমলামিৰি ইয়াতে ধুনীয়াকৈ দেখিছেনে মূৰ্তি ইয়াতে বনাইছে আৰু এয়া দেখুৱাইছে চাওক বিপ্লৱী বীৰ শংকৰ চন্দ্ৰ বৰুৱাদেৱ তেখেতৰ 1921 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে স্বাধীনতা সংগ্ৰামৰ লগত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। এইপিনে চাওক ইয়াতে আছে সত্ৰাধিকাৰ দ্বাৰিকানাথ গোস্বামী গোলাঘাট জিলাৰ প্ৰথমগৰাকী ব্যক্তি যি সত্ৰৰ ৰক্ষণশীলতাৰ দেৱালখন পাৰ হৈ গান্ধীজীৰ সৈনিক হ'বলৈ সাহস কৰিছিল। আচলতে সত্ৰাধিকাৰ দ্বাৰিকানাথ গোস্বামী তেখেতৰ কথা কৈছে যে সত্ৰৰ পৰা তেওঁৱে প্ৰথমে স্বাধীনতা আন্দোলনত ভাগ লোৱা মানে এজন বীৰ আপোনাৰ সৈনিক আছিল মানে স্বাধীনতা সংগ্ৰামৰ। আৰু আমি আগলৈ যাওঁ ইয়াত আছে চাওক জননেতা ৰাজেন্দ্ৰনাথ বৰুৱা গোলাঘাট জিলাৰ প্ৰথম শ্ৰেণীৰ এগৰাকী মুক্তিযুঁজাৰু আছিল জননেতা ৰাজেন্দ্ৰনাথ বৰুৱা এয়া আমাৰ গোলাঘাটৰে আছিল। আৰু এইপিনে চাওক শ্বহীদ দ্বাৰিকা দাস গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰ সমীপৰ গাঁও পংকা গাঁৱৰ নিবাসী। আৰু এয়া চাওক ইয়াতে আছে শ্বহীদ কুশল কোঁৱৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ 42ৰ বিপ্লৱত সমগ্ৰ ভাৰতবৰ্ষত মাত্ৰ এজন মুক্তিযোদ্ধাক ব্ৰিটিছ চৰকাৰে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল তেখেতে আছিল শ্বহীদ কুশল কোঁৱৰ। 1905 চনত গোলাঘাট সমষ্টিৰ অন্তৰ্গত উষাগৰঙা অঞ্চলত জন্মগ্ৰহণ কৰা কুশল কোঁৱৰ পৰিয়ালৰ পৰৱৰ্তী সময়ত ধনচিৰি মহকুমা সৰুপথাৰত থাকে আচলতে। আৰু আচলতে আমি আজি এটা কথা ইয়াত মই গম পালোঁ এতিয়া আমি শ্বহীদ কুশল কোঁৱৰক সৰুপথাৰ বুলি আচলতে জানো। আচলতে তেওঁ প্ৰথমে জন্মগ্ৰহণ কিন্তু গোলাঘাটৰ গৰঙাত হৈছিল আৰু পৰ্যায়ক্ৰমে পিছলৈ তেওঁ মানে সৰুপথাৰলৈ তেওঁলোকৰ পৰিয়াল গৈছিল। আৰু কুশল কোঁৱৰৰ কথাটো আমি সকলোৱে জানো। আৰু ইয়াতে আছে শ্বহীদ বিজু ওৰফে বেজা বৈষ্ণৱ গোলাঘাট জিলাৰ নুমলীগড় চাহ বাগিচাৰ চাহ মজদুৰ বাউৰী সম্প্ৰদায়ৰ অমান্য আন্দোলনত গোলাঘাটৰ নগৰৰ খুৰাৰ মহলৰ আগত পিকেটিং কৰোঁতে বেজা বৈষ্ণৱক সেই চনৰ 29 ফেব্ৰুৱাৰীৰ দিনা গ্ৰেপ্তাৰ কৰে। আচলতে এটা খুব ভাল লাগিছে আমি কিছুমান কথা আগতে জনা নাছিলোঁ এই পাৰ্কখন ধুনীয়া কৰিছেই আৰু লগতে এই মুক্তিযুঁজাৰুসকলৰ বিষয়ে যে ইমান ধুনীয়াকৈ আচলতে আমাৰ নৱপ্ৰজন্মই জানিব লাগে যে আমাৰ যেতিয়া স্বাধীন হোৱা নাছিল আমি পৰাধীন ভাৰতত আছিলোঁ আমি কি ধৰণে আমাক মুক্তিযুঁজাৰুসকলে তেওঁলোকৰ নিজৰ জীৱন আচলতে আমাৰ দেশৰ বাবে উৎসৰ্গা কৰি আমাক এই স্বাধীনলৈ আমাক স্বাধীন ভাৰত এখন স্বাধীন ৰাষ্ট্ৰত আমি জন্মগ্ৰহণ কৰিবলৈ আচলতে আমি যদি সুবিধা পালোঁ তেওঁলোকে সেই সুবিধা আচলতে তেওঁলোকে কৰি দিছিল আৰু তেওঁলোক নোহোৱাতে আজি হয়তো আমি এনেকৈ স্বাধীন ভাৰতত থাকিব নোৱাৰিলোহেঁতেন। আৰু কি আছে লগত অ'কে তেনেকুৱা এটা আমি পৰিকল্পনা কৰিছোঁ। অ'কে আৰু এই পেইণ্টিংখন আমি কাজিৰঙাখন অকণমান ইয়াতে দেখাবলৈ চেষ্টা কৰিছোঁ। অ'কে ইয়াতে দেখিছে না ইয়াতে যিখিনি পেইণ্টিং দিছে এই পেইণ্টিংখন কাজিৰঙা দেখাব চেষ্টা কৰিছে যিহেতু কাজিৰঙা হৈ গ'ল আমাৰ গোলাঘাট জিলাৰ অন্তৰ্গত হয় আৰু কাজিৰঙাত এশিঙীয়া গড় থাকে আৰু এশিঙীয়া গড় হৈছে আমাৰ পৃথিৱী বিখ্যাত। গতিকে ইয়াত সম্পূৰ্ণভাৱে তেওঁলোকে মানে চিত্ৰ দি দেখুৱাই দিছে যে এয়া ওৱান হৰ্ণ ৰাইনো আমাৰ মানে আমাৰ অসমৰ প্ৰাইড বা আমাৰ ভাৰতৰ প্ৰাইড হয় ভাৰত গৌৰৱ এয়া দেখিছেনে। আৰু লগতে এইপিনে বগলী উৰি গৈছে আৰু লগতে যিসকল আমাৰ পৰ্যটক আহে স্বদেশী বা বিদেশী মুঠতে পৰ্যটক আহে তেওঁলোকে যে এলিফেণ্ট চাফাৰী কৰে চাওক ইয়াত মানে প্ৰকাশ কৰাই দিছে যে এলিফেণ্ট চাফাৰী এনেকৈ হয় কাৰণে বিভিন্ন কৰ্মশালা যদি কোনোবাই কৰিব বিচাৰে নিশ্চিতভাৱে ইয়াত কৰিব পাৰে। এতিয়া আমাৰ বিহু আহি আছে বা বিভিন্ন সৃষ্টিশীল নৃত্যৰ পৰা আদি কৰি অন্যান্য ধৰণৰ বিভিন্ন অনুষ্ঠান তেওঁলোকে ইয়াতে কৰ্মশালাও কৰিব পাৰে। যদি আপোনালোকে শিশুৰ মানে ক্ষেত্ৰত কিবা কৰ্মশালা কৰিব বিচাৰে আমাৰ জ্যোতিৰ্ময় পাৰ্কত আহি যোগাযোগ কৰিব পাৰিব আপোনালোকে ইয়াতে মানে এইখিনি অনুষ্ঠান সুবিধা আছে। আৰু দেখিছে আপোনালোকে ইয়াত যিখিনি সন্মুখত বহা ইয়াতে যে দেখিছে নহয় বহাখিনিও বৰ ডেকৰেশ্যন আছে। আচলতে তেওঁলোকে মানে শিশুসকলে যিকোনো বস্তুত মানে এনজয়মেণ্টটো পাব লাগে আৰু তেওঁলোকক এনজয়মেণ্টটো পাবৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে কৰ্তৃপক্ষই সম্পূৰ্ণ ব্যৱস্থা কৰিছে। আমাৰ গোলাঘাটখন বহুত ডেভেলপ হৈ আছে আৰু অকণমান চেষ্টা কৰিছে আচলতে গোলাঘাটৰ যিখিনি আমাৰ মানে ইয়াত দেখুৱাবলগীয়া কিছুমান আমাৰ বহুত এনেকুৱা ঠাই আছে আমাৰ এনেকুৱা মানে অনুষ্ঠান আছে যিখিনি মই অকণ চেষ্টা কৰি আপোনালোকক দেখুৱাব বিচাৰি আছোঁ। আৰু বিশেষকৈ মই কওঁ যে আমাৰ গোলাঘাটৰ যিখিনি অনুষ্ঠান দেখুৱাই গৈ আছোঁ আপোনালোকে অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ'ল' কৰি দিব। আচলতে কি হয় আমাৰ এনেকুৱা অনুষ্ঠানবোৰ যে গোলাঘাটত হৈছে সকলোৱে গম পাব এতিয়া সেইটো কাৰণে আচলতে ইয়াত আহি অকণমান দেখুৱাই দিলোঁ মই আপোনালোকক আৰু অকণমান আপোনালোকে মৰম কৰি দিব অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি কি আছে যদি কেতিয়াবা নিজৰ আৰ্ট গেলাৰী মানে কেতিয়াবা এক্সিবিশ্যন কৰিব পাৰে ইয়াত আহিব পাৰিব। দেখিছে নহয় এয়া দেখিছে এয়া বেলেগ জেগা নহয় গোলাঘাট হয় আৰু দেখিছে নহয় কিমান ধুনীয়াকৈ আচলতে মানে মই কৈছোঁ ন অত্যাধুনিক মানে এখন পাৰ্ক হয় গোলাঘাটৰ দেখিছে ইমান ধুনীয়া মানে ডেকৰেশ্যন দেখিছে নে ক'বই নালাগে আৰু আহিব আপোনালোকে। আৰু ইয়াতে কি কৰিব পৰা যাব কি কৰা হয় মানে ইয়াতে বেচিকেলি আমি যিদিনাখন অপেনিং হৈছে 29 তাৰিখে যোৱা অপেনিং কৰিছে আমাৰ মাননীয় বিধায়িকা অজন্তা বাইদেৱে তো সেইদিনাখন আমাৰ বেচিকেলি ইয়াতে আৰ্ট কম্পিটিশ্যন এটা কৰা হ'ল ইয়াতে কৰা হৈছে ন কৰা হ'ল দুটা হেৰিয়াত হৈছে
দুটা বেটছত হৈছে ক্লাছ 1ৰ পৰা 6লৈকে আৰু 7ৰ পৰা 10লৈকে সুন্দৰভাৱে আমি ইয়াতে প্ৰাইজ পাইছে কোন শিশু মানে ইয়াতে যদি কাৰোবাৰ যদি কেতিয়াবা মানে প্ৰয়োজন হয় যাবলৈ আমি আৰ্ট কম্পিটিশ্যন এখন কৰিব বিচাৰো তেতিয়া ইয়াত আহি কৰ্তৃপক্ষৰ লগত কথা পাতি মানে এইটো পাব সুবিধাখন আছে লগতে মই এখন ফুড কোৰ্টো দেখিছো ইয়াতে নহয় জানো হয় হয় ফুড কোৰ্টো এখন দেখিছো খোৱাটো মেইন হয় নাই গতিকে আহক আমি ফুড কোৰ্ট দেখাই আছো আৰু দেখিছেনে আপোনালোকৰ এইখন একচুৱেলি ইয়াত আহিলে আপোনালোকৰ ফুড কোৰ্টো আছে ইয়াতে আৰু ইয়াত সুন্দৰকৈ বহিব পাৰিব আৰু বহি যোৱাৰ ব্যৱস্থা আছে ইয়াতে দেখিছেনে এইখন আৰু চাওক এতিয়া দেখিলে ফুড কোৰ্টখনৰ পৰা নামি আহি দেখিলো এখন পুৰা পাহাৰ বনাই থৈছে এখন অন্তত এখন মানে কিহৰ পাহাৰ বুঢ়া পাহাৰ নেকি আচলতে মানে এখন কি শিশুসকলে কি ভাল পায় পাহাৰ ভাল পায় কি ভাল পায় যিটো কাঠফুলা ভাল পায় নহয় জানো আমি এটা সেই নেচাৰেলি আমি দিব বিচাৰিছো আমি নেচাৰেলি আমি এটা পাহাৰ ইয়াত বনাই দিয়া হৈছে ন একচুৱেলি দেখিছে নহয় এখন দেখিছে গোলাঘাটৰ টাউনৰ মাজত একদম পাহাৰ বনাই দিছে বগাব আহিব পাৰিব আপোনালোকে আহি যাব অলপ ট্ৰেকিং কৰি আহিব মানে শিকিব আপোনালোকে ক্লাইম্বিং কৰা ইয়াতে পাহাৰ বগাব পাৰিব দেখিছে এখন আৰু ইয়াতে কাঠফুলা পাৰিব আপোনালোকে মাছৰুম যদি লাগে আপোনালোকক পাৰ্কলৈ আহিব এইবোৰ মাছৰুম লগাই থৈছে একদম খাব পাৰিব ফুড কোৰ্টত খোৱা আহি গ'ল ন একদম গৰম গৰম পৰা দিছে ইয়াতে মেগী আহি গ'ল গৰম গৰম আৰু একচুৱেলি মেগীয়ে কৈ দিছো আগতে চাওমিন আহি গ'ল আৰু লগত এইপিনে দিছে এইটো কিবা ৰঙা মানে খুৱাইছো চব এয়া ৰঙা ৰঙা কি দিছে নে ধোঁৱা উৰি আছে চাহ হয় চাহ টেনশ্যন নল'ব ইমান মানে পুৰা একদম ৰঙা বুলি ক'লে মানে বেলেগ ভাবিব পাৰে ন সন্ধিয়া তাতে ঠাণ্ডা দিন নহয় জানো একচুৱেলি এই ৰঙা চাহৰ মজা লৈ আছো এইপিনে এতিয়া অঞ্জনো ল'ব আৰু বাইটটোলৈ কৈ আছোঁ কেনেকুৱা হৈছে টেষ্টি লাগিছে দেখাত দেখিছে নহয় খাই লওঁ ধুনীয়াকৈ একচুৱেলি চাওমিন ধুনীয়াকৈ বনাইছে মানে চবতে আচলতে পায় কিন্তু সোৱাদ মানে দেখাত লাগিছে এইটো সোৱাদ হ'ব বুলি আৰু সুন্দৰকৈ বনাই দিছে আৰু ইয়াতে ভাল লাগিছে কিছুমান জেগাত তেল বহুত বেছি দি দিয়ে হয় নহয় বহুত বেছি অইলি হৈ যায় তেল দিয়ে আৰু আজিনামটো বহুতে ব্যৱহাৰ কৰে আচলতে সেইটো নাই মানে ইয়াত তেলো কম হয় আৰু আজিনামটো ব্যৱহাৰ নাই কৰা আমি সম্পূৰ্ণ ঘৰুৱা আচলতে ঘৰত যে বনালে আমি যিটো টেষ্ট হয় নহয় ইয়াত আহিলে এইটো টেষ্ট পাব ইয়াত মানে বেছি মছলা মানে বহুত বেছি ইউজ নকৰে তেওঁলোকে কৈছে তেওঁলোকে আৰু মই খায়ো গম পাইছোঁ প্ৰথমে মই খাই লওঁ এইখিনি কথা পাতি আছোঁ তাৰপিছত আৰু আমি মানে খাই হৈ গ'ল মানে মেগী জুতি ল'লোঁ ধুনীয়াকৈ মেগী নাছিলে মই পাহৰি যাওঁ মানে একেই মানে দীঘল গতিকে চাহৰ আমি জুতি ল'লোঁ আৰু লগতে মানে ৰঙা চাহৰ জুতি ল'লোঁ খুব সুন্দৰকৈ বনাইছে একদম পুৰা জালুক দি বনাইছিলে আৰু ঠাণ্ডা বতৰ মানে খুব ভাল লাগিলে আৰু আচলতে আপোনালোক দেখুৱাল চাওক আমাৰ গোলাঘাটত খুব এটা ভাল পৰিৱেশ বুলি ক'ব লাগিব নহয় জানো ইমান ধুনীয়া মানে ডেভেলপ হৈছে যে তাৰ মানে ইয়াত দেখুৱাই দিলোঁ চাওক ইমান আৰু মানে আপোনালোকে আহিব জ্যোতিময় পাৰ্ক হয় এড্ৰেছটো মই কৈ দিছোঁ আমাৰ গোলাঘাটৰ যি ASTC আছে ASTC একদম সন্মুখতে আছে জ্যোতিময় উদ্যান বুলি আপোনালোকে দেখিবই আহক আপোনালোকে আপোনালোকৰ শিশুৰ লগত আহক ইয়াতে সঁচাকৈ মানে আহিলে তেওঁলোকে খেলাৰ এটা পৰিৱেশ দিছে আৰু পৰিৱেশৰ লগতে মানে ইয়াত আহিলে কি হ'ব মানে অলপ ফ্ৰেছ হ'ব মাইণ্ড ফ্ৰেছ হ'ব গতিকে আহক আপোনালোকে আৰু বিশেষকৈ কি ভাল জানো যেতিয়া মাক দেউতাকৰ লগত কণ শিশু আহিব যেতিয়া গেটৰ ভিতৰত সোমাই যাব সেই শিশুটো একদম সম্পূৰ্ণৰূপে মানে আমাৰ নিৰীক্ষণত থাকে আমাৰ ষ্টাফে চাই থাকে কোনো কাৰণেতো বাহিৰত নাযায় আমাৰ মানে ছিকিউৰিটিটো আছে মানে আপোনালোকে ধুনীয়াকৈ চাওক ইয়াত যেতিয়া আহিব শিশুৱে ইয়াত খেলি থাকিব ইয়াতে আপোনালোকে খোৱা জুতিও লৈ থাকিব পাৰিব গম পাইছে নে সেইটো মানে কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে যে ছিকিউৰিটি ব্যৱস্থা ফুল্লি মানে টাইট গতিকে ইয়াত আপোনালোকে মানে বিনা নিশ্চিন্ত মনে আপোনালোকে কৰিব পাৰিব গতিকে ভাল লাগিলে আপোনালোকক আৰু এটা ধৰণৰ আমাৰ গোলাঘাটত যিখিনি অনুষ্ঠান হৈ আছে চাব বিচাৰে তেতিয়াহ'লে পাৰ্থৰাজ ফুড গোলাঘাট পেজটো ফ'ল' কৰক লাইক কৰক শ্বেয়াৰ কৰক আকৌ আমি নতুন এটা ভিডিঅ'ত আৰু এটা নতুন ঠাইত লগ পাই আছোঁ বাই বাই